নমস্কাৰ বন্ধুসকল, ইৰুটিত চেচামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভাৰতৰ স্বাধীনতা আন্দোলনৰ দ্বিতীয় ভিডিঅ'টি লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিত আমি কেইটামান প্ৰশ্ন আলোচনা কৰিম। গতিকে ভিডিঅ'টি আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্ন, কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত অসম ব্ৰিটিছৰ অধীন হয়? ইয়াৰ বিকল্পসমূহ এনেধৰণৰ: ক লৰ্ড হেষ্টিংছ, খ আৰ্মহাষ্ট, গ বেণ্টিং, খ কৰ্ণৱালিছ। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব খ আৰ্মহাষ্ট। আৰ্মহাষ্টৰ দিনত আমাৰ অসমখন ব্ৰিটিছৰ অধীনত গৈছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম বিদ্ৰোহ কি আছিল? বিকল্পসমূহ হ'ল ক আইন অমান্য আন্দোলন, খ অসহযোগ আন্দোলন, গ চিপাহী বিদ্ৰোহ, খ ওপৰৰ এটাও নহয়। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব গ চিপাহী বিদ্ৰোহ। চিপাহী বিদ্ৰোহ হৈছিল 1857 চনত আৰু এই বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। পৰৱৰ্তী প্ৰশ্ন, মহাত্মা গান্ধী দ্বিতীয়বাৰ অসমলৈ কেতিয়া আহিছিল? বিকল্পসমূহ হ'ল ক 1925 চন, খ 1927 চন, গ 1926 চন, খ 1928 চন। শুদ্ধ উত্তৰটো হ'ব গ 1926 চন। মহাত্মা গান্ধী প্ৰথমবাৰ অসমলৈ আহিছিল 1921 চনত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল? বিকল্পসমূহ হ'ল ক ক্লিমেণ্ট এটলি, খ জন পিটাৰ, গ মাৰ্গাৰেট থেচাৰ, খ এলিজাবেথ। শুদ্ধ উত্তৰটো হ'ব ক ক্লিমেণ্ট এটলি। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনজন ব্যক্তি তিনিবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল? বিকল্পসমূহ হ'ল ক দাদাভাই নৌৰাজী, খ সুৰেন্দ্ৰনাথ বেনাৰ্জী, গ গোপাল কৃষ্ণ গোখলে, খ জৱাহৰলাল নেহেৰু। শুদ্ধ উত্তৰটো হ'ব ক দাদাভাই নৌৰাজী। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনৰ সভাপতি কোন আছিল? বিকল্পসমূহ এনেধৰণৰ: ক গণেশ আগাৰকাৰ, খ সুৰেন্দ্ৰনাথ বেনাৰ্জী, গ দাদাভাই নৌৰাজী, খ ফিৰোজ শ্বাহ মেহতা। শুদ্ধ উত্তৰটো হ'ব গ দাদাভাই নৌৰাজী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনখন 1985 চনত মুম্বাইত হৈছিল আৰু প্ৰথম অধিৱেশনৰ সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। আৰু দ্বিতীয় অধিৱেশনখন হৈছিল কলিকতাত 1986 চনত। পৰৱৰ্তী প্ৰশ্ন, বংগ বিভাজন কোন তাৰিখৰ পৰা কাৰ্যকৰী হৈছিল? বিকল্পসমূহ হ'ল ক 15 আগষ্ট 1905 চন, খ 15 ছেপ্টেম্বৰ 1905 চন, গ 15 অক্টোবৰ 1905 চন, খ 15 নৱেম্বৰ 1905 চন। বংগ বিভাজন কোন তাৰিখৰ পৰা কাৰ্যকৰী হৈছিল? শুদ্ধ উত্তৰটো হ'ব 15 অক্টোবৰ 1905 চন। আৰু বংগ বিভাজন লৰ্ড কাৰ্জনৰ দিনত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনজন ব্যক্তি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি আছিল? বিকল্পসমূহ হ'ল ক বদৰুদ্দিন তায়েবজী, খ আবুল কালাম আজাদ, গ M.A. আনচাৰী, খ সৈয়দ মহম্মদ ছাদুল্লাহ। শুদ্ধ উত্তৰটো হ'ব ক বদৰুদ্দিন তায়েবজী। তেওঁ আছিল প্ৰথম মুছলমান সভাপতি ভাৰতীয় জাতীয় কংগ্ৰেছৰ। পৰৱৰ্তী প্ৰশ্ন, ব্ৰিটিছ সংসদৰ সদস্য হোৱা প্ৰথমজন ভাৰতীয় কোন আছিল? বিকল্পসমূহ হ'ল ক বদৰুদ্দিন তায়েবজী, খ উমেশ চন্দ্ৰ বেনাৰ্জী, গ দাদাভাই নৌৰাজী, খ সুৰেন্দ্ৰনাথ বেনাৰ্জী। শুদ্ধ উত্তৰটো হ'ব গ দাদাভাই নৌৰাজী। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হোৱাৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? বিকল্পসমূহ হ'ল ক লৰ্ড কাৰ্জন, খ লৰ্ড কেনিং, গ লৰ্ড লৰেন্স, খ লৰ্ড ডুফাৰিন। শুদ্ধ উত্তৰটো হ'ব খ লৰ্ড ডুফাৰিন। পৰৱৰ্তী প্ৰশ্ন, গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কাক কৈছিল? বিকল্পসমূহ হ'ল
ক দাদাভাই নৌৰাজী, খ জামছেদজী টাটা, গ সুৰেন্দ্ৰনাথ বেনাৰ্জী, খ চি ৰাজা গোপালাচাৰী। শুদ্ধ উত্তৰটো হ'ব ক দাদাভাই নৌৰাজী। তেখেতক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল? বিকল্পসমূহ হ'ল ক সৰোজনী নাইডু, খ সুচেতা কৃপালনী, গ ৰাজকুমাৰী অমৃত কৌৰ, খ এনি বেচাণ্ট। আৰু শুদ্ধ উত্তৰটো হ'ব খ এনি বেচাণ্ট। পৰৱৰ্তী প্ৰশ্ন, সৰ্বভাৰতীয় মুছলিম লীগ ক'ত গঠন হৈছিল? বিকল্পসমূহ হ'ল ক লাহোৰ, খ আলিগড়, গ লক্ষ্ণৌ, খ ঢাকা। শুদ্ধ উত্তৰটো হ'ব খ ঢাকা। ঢাকাত 1906 চনৰ 30 ডিচেম্বৰ তাৰিখে সৰ্বভাৰতীয় মুছলিম লীগ গঠন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত চৰমপন্থী আৰু নৰমপন্থীসকলৰ মাজত বিভাজন হৈছিল? বিকল্পসমূহ হ'ল চুৰাট অধিৱেশন, লাহোৰ অধিৱেশন, বোম্বাই অধিৱেশন, হৰিপুৰা অধিৱেশন। শুদ্ধ উত্তৰটো হ'ল ক চুৰাট অধিৱেশন। চুৰাট অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰমপন্থী আৰু নৰমপন্থীসকলৰ মাজত বিভাজন হৈছিল। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনজন চৰমপন্থী দলৰ সদস্য নহয়? বিকল্পসমূহ হ'ল ক বাল গংগাধৰ তিলক, খ গোপাল কৃষ্ণ গোখলে, গ মদনলাল ধিংৰা, খ উধম সিং। শুদ্ধ উত্তৰটো হ'ব গোপাল কৃষ্ণ গোখলে। তেখেত চৰমপন্থী দলৰ নাছিলে। পৰৱৰ্তী প্ৰশ্ন, ইনকলাব জিন্দাবাদ শ্লোগানটো কাৰ আছিল? বিকল্পসমূহ হ'ল ক ইকবাল, খ মহাত্মা গান্ধী, গ ভগত সিং, খ সুভাষ চন্দ্ৰ বসু। শুদ্ধ উত্তৰটো হ'ব গ ভগত সিং। আৰু আমি জানো যে ভগত সিঙক লাহোৰ চেণ্ট্ৰেল জেলত 23 মাৰ্চ তাৰিখে ফাঁচি দিয়া হৈছিল। 1931 চনৰ 23 মাৰ্চ তাৰিখে ফাঁচি দিয়া হৈছিল। পৰৱৰ্তী প্ৰশ্ন, শ্ৰী অৰবিন্দ আশ্ৰম ক'ত অৱস্থিত? বিকল্পসমূহ ক তামিলনাডু, খ কৰ্ণাটক, গ ৰামেশ্বৰম, খ পণ্ডিচেৰী। শুদ্ধ উত্তৰটো হ'ব খ পণ্ডিচেৰী। 1926 চনৰ 24 নৱেম্বৰ তাৰিখে শ্ৰী অৰবিন্দ আশ্ৰম পণ্ডিচেৰীত স্থাপন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, বাল গংগাধৰ তিলকে প্ৰকাশ কৰা বাতৰি কাকতখনৰ নাম কি আছিল? বিকল্পসমূহ হ'ল ক যুগান্তৰ, খ দেশভক্তি, গ কেশৰী, খ ক্ৰান্তি। শুদ্ধ উত্তৰটো হ'ব গ কেশৰী। আৰু এই কাকতখন 1881 চনত প্ৰকাশ হৈছিল। এখন মাৰাঠী বাতৰি কাকত আছিল। পৰৱৰ্তী প্ৰশ্ন, কিহৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছে দিয়া নাইট উপাধি ত্যাগ কৰিছিল? বিকল্পসমূহ এনেধৰণৰ ক ব্ৰিটিছে তেওঁৰ প্ৰতি দেখুওৱা অৱমাননা, খ জালিৱানাৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত, গ ৰাওলাট আইনৰ প্ৰতিবাদত, খ এটাও নহয়। আৰু শুদ্ধ উত্তৰটো হ'ব খ জালিৱানাৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছে দিয়া নাইট উপাধি ত্যাগ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, স্বদেশ বান্ধৱ সমিতি কোনে গঠন কৰিছিল? বিকল্পসমূহ হ'ল ক অশ্বিনী কুমাৰ দত্ত, খ বীৰেন্দ্ৰ ঘোষ, গ সূৰ্য সেন, খ পুলিন দাস। শুদ্ধ উত্তৰটো হ'ব ক অশ্বিনী কুমাৰ দত্ত। 1905 চনত স্বদেশ বান্ধৱ সমিতি গঠন কৰা হৈছিল। আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ ভাৰতৰ স্বাধীনতা আন্দোলন সম্পৰ্কে আৰু কিছু কথা বা আৰু কিছু প্ৰশ্ন আমি আলোচনা কৰিম। গতিকে আজিলৈ এৰিছোঁ। ধন্যবাদ।